তোমালোকৰ R1ৰ যিখিনি কনসেপ্ট আছিল আগতে আলোচনা কৰা হৈছে R1ৰ কনসেপ্টখিনি প্ৰথমতে চাই লবা R1ৰ কনসেপ্টখিনি চালে তোমালোকৰ R1 সলভ কৰা একেবাৰে ইজি হৈ যাব ঠিক আছে ইয়াতে R1ৰ প্ৰথম যেটো কোৱেশ্চন আছে কোৱেশ্চনটোত কি কৈছে চোৱা তলৰ সংখ্যা কেটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব মানে ইয়াতে কেটামান সংখ্যা দিছে এই সংখ্যাবিলাক যদি তোমালোকে বৰ্গ কৰা এককৰ স্থানত কি সংখ্যা থাকিব হেইটোৱে তোমালোকক উলিয়াব দিছে একেবাৰে ইজি হয় মই তোমালোকক এটা কৰাই দিছো ইজিলি বুজি পাবা ইয়াতে চোৱা প্ৰথমটো কিমান দিয়া আছে 272 ঠিক আছে এই অংকটো সলভ কৰিবলৈ তোমালোকে কি কৰিবা ইয়াতে চোৱা এককৰ ঘৰত মানে লাষ্টত কি আছে এককৰ ঘৰত কিমান আছে 2 আছে এই যেটো 2 আছে এককৰ ঘৰত এই 2 টক তোমালোকে স্কয়াৰ কৰি দিবা 2 স্কয়াৰ মানে কিমান 2 into 2 কিমান হৈ যাব এটো 4 आंसर ওলাই গল ইয়াৰে आंसर কিমান হৈ যাব 4 হৈ যাব এতিয়া কেনেকৈ লিখিব লাগে মই তোমালোকক লিখি দিছো এনেদৰে লিখিবা এতেকে এককৰ স্থান সমান সমান কিমান হ'ব 4 হ'ব মানে 272 যদি আমি বৰ্গ কৰো ইয়াৰ এককৰ ঘৰত কিমান থাকিব 4 থাকিব তোমালোকে এটো বেলেগ মেথডতো কৰিব পাৰিবা এটো টান হয় ইয়াতে চোৱা বেলেগ মেথডত যদি তোমালোকে কৰা 272 ইয়াক যদি বৰ্গ কৰি দিয়া 272 মানে দুবাৰ পূৰণ কৰিব লাগিব 272 into 272 ঠিক আছে মানে এইটো পূৰণ কৰাতে তোমাৰ বহুত সময় লাগিব গতিকে এইটো হৈছে তোমালোকৰ শৰ্টকাট মেথড ঠিক আছে তোমালোকে এইটোতে কৰিবা তো এইটো সলভ হৈ গল মই সেকেন্ডটো এতিয়া সলভ কৰি দিছো 2 নম্বৰটো কিমান আছে 79 একে প্ৰসেস ইয়াতে 9 আছে এককৰ ঘৰত 9 ক তোমালোকে স্কয়াৰ কৰি দিয়া মই শর্টকাট লিখিছো 9 স্কয়ার মানে কিমান হৈ যাব 81 নহলে এটো কিমান হৈ যাব 1 গতিকে ইয়াতে লিখিবা এককৰ স্থান কিমান হৈ যাব এককৰ স্থান সমান সমান 1 आंसर পাই গলা সেকেন্ডটো সলভ হল এতিয়া মই থাৰ্ডটো তোমালোকক সলভ কৰি দিছো কিমান আছে এটো 400 থাৰ্ডটো আছে তোমালোকৰ 400 এটো 0 ক তোমালোকে স্কয়াৰ কৰি দিয়া কিমান আহিব 0 এতেকে এককৰ স্থান তোমালোকৰ কি হ'ব এককৰ স্থান সমান সমান কি হৈ যাব এটো 0 आंसर হৈ গল ইজি হয় নে নহয় একেবাৰে ইজি হয় তাৰ পিছত 4 নম্বৰটো চোৱা 4 নম্বৰটো আছে তোমালোকৰ 2637 তোমালোকে 7 ক স্কয়াৰ কৰি দিয়া 7 স্কয়াৰ মানে কিমান 7 স্কয়াৰ কিমান হৈ যাব 49 মানে এককৰ ঘৰত কিমান আছে এটো 9 হৈ যাব এতেকে কিমান হ'ব তোমালোকৰ এককৰ স্থান সমান সমান কিমান হ'ব এটো 9 চাৰিটাই সলভ হৈ গল এক নম্বৰ গডেখিনি মই কৰাই দিলো এতিয়া মই তোমালোকক 2 নম্বৰটো সলভ কৰি দিছো 2 নম্বৰত কৈছে তলৰ সংখ্যা কেটা পূৰ্ণবৰ্গ নহৰ কাৰণ কি মানে ইয়াতে কিছুমান সংখ্যা দিছে এইকেটা পূৰ্ণবৰ্গ নহয় বুলিয়ে কৈছে কিন্তু কিয় নহয় ইয়াতে কাৰণ লিখিব দিছে ঠিক আছে পূৰ্ণবৰ্গ হবলৈ হলে কি কি সংখ্যা থাকিব লাগে মই তোমালোকক আগতে জনাইছিলো কনসেপ্টত মই আকৌ এবাৰ লিখি দিছো তোমালোকক আগতে লিখি দিছিলো যে পূৰ্ণবৰ্গ হবলৈ হলে হয় এককৰ ঘৰত 0 থাকিব লাগিব 1 থাকিব লাগিব 4 থাকিব লাগিব 5 6 9 নাইবা এজৰ মানে যুগ্ম সংখ্যক শূন্য থাকিব লাগিব এতিয়া মই এটা এটাকে কাৰণ লিখি দিছো এইবিলাকো একেবাৰে ইজি হয় এটা কৰাই দিলে তোমালোকে বুজি পাবা ইয়াতে এক নম্বৰটো চোৱা এক নম্বৰত কি আছে 1057 এটো পূৰ্ণবৰ্গ নহয় কিয় নহয় ইয়াতে যেকেটা সংখ্যা দিয়া আছে ইয়াতে এককৰ ঘৰত আছে নেকি নাই গতিকে এটো পূৰ্ণবৰ্গ নহয় কিয় নহয় ইয়াতে এককৰ ঘৰত এইকেটাৰ ভিতৰত যিকোনো এটা থাকিব লাগিছিল ইয়াতে এককৰ ঘৰত কিমান আছে 7 আছে আমি পঢ়ি আহিছিলো যে 7 থাকিলে কি পূৰ্ণবৰ্গ সংখ্যা নহয় ইয়াতে মই লিখি দিছো তোমালোকে চাই যোৱা ইয়াতে এইটো হৈছে কাৰণ এনেকে লিখিবা এককৰ ঘৰত 7 থকা বাবে 1057 পূৰ্ণবৰ্গ নহয় এখিনি লিখি দিলে হল এতিয়া সেকেন্ডটো তোমালোকে কেনেকৈ কৰিবা 7928 এটো কি হ'ব মানে এককৰ ঘৰত 8 থকা বাবে পূৰ্ণবৰ্গ নহয় একে এটো থাৰ্ডটো কিমান হ'ব এককৰ ঘৰত 2 থকা কাৰণে পূৰ্ণবৰ্গ নহয় মই ইয়াতে 4 নম্বৰটো কৰাই দিছো ঠিক আছে 640 ইয়াতে 4 নম্বৰটো 640 পূৰ্ণবৰ্গ নহয় আমাক নহয় বুলি কৈয়ে দিছে কাৰণ লিখিব দিছে ঠিক আছে আমি পঢ়ি আহিছিলো যে 0 থাকিলে পূৰ্ণবৰ্গ হয় কিন্তু এইটো ইয়াতে এপ্লাই নহয় ইয়াতে এইটো এপ্লাই হ'ব ঠিক আছে ইয়াতে মানে হফালে রাইট সাইডত তোমালোকৰ যুগ্ম সংখ্যক দুটা 0 থাকিব লাগিছিল ইয়াতে এটা আছে গতিকে নহব মই লিখি দিছো তোমালোকক
4 নম্বৰটো এনেকৈ লিখিবা পূৰ্ণবৰ্গ হ'বলৈ সফালে মানে এইটো সাইডত একেলগে দুটা শূন্য থাকিব লাগিব নাইবা তোমালোকে যুগ্ম সংখ্যক শূন্য থাকিব লাগিব এনেদৰে লিখিলেও হৈ যাব 4 নম্বৰটো সলভ হৈ গল মানে 2 নম্বৰটো গটেখিনি সলভ কৰি গটেখিনি মানে দুটা সলভ কৰি দিলো এই 2 নম্বৰ আৰু 3 নম্বৰ তোমালোকে হোমৱৰ্ক কৰিবা মই কেনেকৈ লিখিব লাগিব আগতে কৈয়ে দিছো এতিয়া মই 3 নম্বৰলৈ আগবাঢ়িছো ইয়াতে 3 নম্বৰত কৈছে তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান মানে এই সংখ্যা কেইটা যদি তোমালোকে স্কয়াৰ কৰা কিমান হ'ব এইটো তোমালোকক লিখিব দিছে একেবাৰে স্কয়াৰ কৰা মানে কি দুবাৰ পূৰণ কৰা মই সলভ কৰি দিছো এটা এটাকে প্ৰথমটো কিমান আছে 19 ইয়াৰ বৰ্গ কৰা মানে ইয়াক যদি স্কয়াৰ কৰি দিয়া ইয়াতে সোৱা 19 ৰ স্কয়াৰ কৰি দিয়া 19 ৰ স্কয়াৰ মানে কিমান 19 * 19 19 দুবাৰ পূৰণ কৰিলে কিমান হ'ব ইয়াতে পূৰণ কৰি চাব পাৰা 19 * 19 পূৰণ কৰি দিয়া কিমান হ'ব এইটো 9 9 81 1 9 কে 9 17 1 9 গুণ 9 1 1 গুণ 1 1 কিমান হ'ব এইটো 16 6 361 এইটো কিমান হৈ যাব 361 आंसर একেবাৰে ইজি হয় না জাস্ট খালি দুবাৰ পূৰণ কৰি দিয়া বৰ্গ কৰা মানে দুবাৰ পূৰণ কৰি দিয়া ইয়াতে সেকেন্ড টু থার্ড টু নিজে কৰিবা মই লাষ্টৰ 4 নম্বৰটো কৰাই দিছো ইয়াতে 78 ৰ স্কয়াৰ কৰি দিয়া কিমান হ'ব 78 * 78 পূৰণ মই নেদেখা তোমালোকে নিজে নিজে পূৰণ কৰা এইটো পূৰণ কৰিলে তোমালোকৰ হ'ব 6084 ঠিক আছে এইটো आंसर হৈ গল 6084 হৈ যাব লাষ্টৰটো আজিৰ ভিডিওত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ সলভ কৰি দিয়া হল ইয়াৰ পিছৰ ভিডিওত বাকি যিখিনি আছে মই তোমালোকক সলভ কৰি দিম